কেন্দ্ৰীয় কমিটি বিপিএফৰ উদ্যোগত আমাৰ কোকৰাঝাৰ জিলাৰ স্থিত কেন্দ্ৰীয় বিপিএফৰ কাৰ্যালয়ৰ আজি 371 জন আমাৰ চেলন এছ'চিয়েশ্যন হিন্দী ভাষী বিভিন্ন এছ'চিয়েশ্যনৰ পৰা আহি যোগদান কৰিছে বিপিএফ দলত। আজি আমাৰ কাৰণে খুব ভাল দিন বুলি আমি ভাবিছোঁ আৰু দিনে দিনে আমাৰ যোগদান কাৰ্যসূচীবিলাক এতিয়াৰ পৰা আৰম্ভ হৈ যাব। আমি ভাবোঁ আগন্তুক নিৰ্বাচনত বিপিএফ দলে খুব শক্তিশালী দল হিচাপে আগন্তুক নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। কেন্দ্ৰীয় কমিটি বিপিএফৰ উদ্যোগত আমাৰ কোকৰাঝাৰ জিলাৰ স্থিত কেন্দ্ৰীয় বিপিএফৰ কাৰ্যালয়ৰ আজি 371 জন আমাৰ চেলন এছ'চিয়েশ্যন হিন্দী ভাষী বিভিন্ন এছ'চিয়েশ্যনৰ পৰা আহি যোগদান কৰিছে বিপিএফ দলত। আজি আমাৰ কাৰণে খুব ভাল দিন বুলি আমি ভাবিছোঁ আৰু দিনে দিনে আমাৰ যোগদান কাৰ্যসূচীবিলাক এতিয়াৰ পৰা আৰম্ভ হৈ যাব। আমি ভাবোঁ আগন্তুক নিৰ্বাচনত বিপিএফ দলে খুব শক্তিশালী দল হিচাপে আগন্তুক নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। কেন্দ্ৰীয় কমিটি বিপিএফৰ উদ্যোগত আমাৰ কোকৰাঝাৰ জিলাৰ স্থিত কেন্দ্ৰীয় বিপিএফৰ কাৰ্যালয়ৰ আজি 371 জন আমাৰ চেলন এছ'চিয়েশ্যন হিন্দী ভাষী বিভিন্ন এছ'চিয়েশ্যনৰ পৰা আহি যোগদান কৰিছে বিপিএফ দলত। আজি আমাৰ কাৰণে খুব ভাল দিন বুলি আমি ভাবিছোঁ আৰু দিনে দিনে আমাৰ যোগদান কাৰ্যসূচীবিলাক এতিয়াৰ পৰা আৰম্ভ হৈ যাব। আমি ভাবোঁ আগন্তুক নিৰ্বাচনত বিপিএফ দলে খুব শক্তিশালী দল হিচাপে আগন্তুক নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ।